আজি আমি পূব মেৰগুচি ১ নং মছজিদত ৭৭ নং স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত কৰোঁ। পতাকা উত্তোলন কৰে আমাৰ মছজিদ কমিটিৰ প্ৰাক্তন সভাপতি তথা আঞ্চলিক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ সহশিক্ষক মহম্মদ ৰহমান আলীয়ে। আৰু মোৰ ফালৰ পৰা মই সকলো ভাৰতবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ। জয় আই অসম। पंजाब सिंध गुजरात मराठा द्राविड उत्सव ৰাষ্ট্ৰীয় সংগীতটো গাই উঠি এনেদৰে আমি সকলোৱে জিলাপি আৰু বুট বিতৰণ কৰি আছোঁ। তো এনেদৰে আমি সকলোৱে মিলি একেলগে পতাকাখন উত্তোলন কৰি অলপ মিঠাই আৰু বুট এনেদৰে বিতৰণ কৰা হৈছে। তো আমি চাব পাৰিছেনে? তো ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।